ওখ ওখ চকীত বহি থকা কেইজনে ভাবি থৈছে যে আমাৰ গোটেই অসমৰ ৰাইজৰ কপালত মূৰ্খ বুলি লিখা আছে নেকি। 1 মাহ হৈ গ'ল আজিলৈকে আমি উত্তৰ কম প্ৰশ্ন বেছি ওলাইছে। ইফালে জেলত বহি থকা কেইজনকতো এজনকতো মালিচে লাগে বোলে, যাৰ ফলত এইটো ভিডিঅ' ভাইৰেল হৈছে। গুৱাহাটীৰ কাৰাগাৰত মালিচ বিচাৰি আছিল, তাক বোলে মালিচ লাগে। ইয়াত উলিয়াই দিয়ক না, আমি মালিচ দিম নহয়। ইমান ধুনীয়াকৈ কেয়াৰ পিন্ধিলে মালিচ দিম নহয়, তাৰ চব দেহাৰ বিষ নহয় যাব। বাকী কথা নাজানো, কিন্তু চকীত বহি থকা কেইজনে ভাবিছে যে জুইকুৰা লাগি আছে, অলপমান দিন জ্বলি থাকিব, তাতে লাহে লাহে আমি পানী ছটিয়াই দিম, বা নহ'লে এইটো যে মেচিনটো যে থাকে যে এক্সটিংগুইশ্বাৰ দি মেলি জুইটো নমাই দিম বোলে। পাহৰি গৈছে যে এইটো অসম হয়, ইয়াত অসমৰ গোটেই ৰাইজৰ গোটেই অসমীয়াবাসীৰ চবৰে টেমা গৰম হৈ আছে। তহঁতৰ এটা ভুলে তহঁতক কিন্তু চকী বা নমাই দিবলৈ আছে। বুজাবোৰে বুজি আছে, প্ৰশ্ন উত্তৰ আমি কম পাইছোঁ, পলিটিক্স বেছি চলি আছে। আৰু জুবিনদাৰ গানটো ঠিকেই আছিলে, পলিটিক্স নকৰিবা বন্ধু, এইবোৰ দেখিবলৈ খাদ্য আচলতে শব্দ যে মানে একজেক্ট ৰিয়েলিটি। বহুতে লক্ষ্য কৰিছে চাগে, যেতিয়া প্ৰশ্ন তেওঁলোকক সোধা হয় চকীত বহা কেইজনক, তেওঁলোকে কি কৰে মানে প্ৰশ্নটো উলটুৱাই দিয়ে, বেলেগ এটা কথা উলিয়াই দিয়ে। তেওঁলোকে বিজেপি যদি হয় কংগ্ৰেছ কৰে, এইবিলাক কৰি ফুৰিছে। মানে আমাৰ ৰাইজৰ কিন্তু এটা কথা, আমি বিজেপি হওক কংগ্ৰেছ হওক কোনো মতলব নাই, জাষ্টিছ আমাক লাগিবই, ন্যায় আমাক লাগিবই, লাগে যোনটো চৰকাৰ হওক। চৰকাৰে লাগিলে আঁতৰিয়ে যাব চাগে, আৰু যিটো গতি দেখি আছোঁ, যিটো চলি আছে ঠিক নাই, আৰু কেইদিনমানৰ পিছত চাগে চৰকাৰক আমাৰ অসমত কোনো চৰকাৰে নাথাকিব চাগে, যিটো চলি আছে। যিহেতু ইমান টাইম লাগি আছে, মোৰ মতে কিন্তু কেঁচু খানোঁতে সাপ ওলাব, বিশাল ডাঙৰ সাপ ওলাব, যাৰ ফলত চবে ভয় কৰি আছে, যাৰ ফলত চবে তাৰ ওপৰত দবাই ৰাখিছে এনেকৈ। এটা কথা কিন্তু, যিদিনাখন এইটো উত্তৰটো ওলাব, বহুত কিবাকিবি বদলি হৈ যাব চাগে। মোৰ আপোনালোকলৈ এটাই অনুৰোধ চকীত বহা কেইজনক, যে আপোনালোকে দেখি আছে পৰিস্থিতি ভালৰ পৰা বেয়ালৈ, বহুত বেয়ালৈ গৈ আছে। কিন্তু এই আছাম মুভমেণ্ট যে হৈছিলে, ঠিক তেনেকুৱা হ'বলৈ গৈ আছে। কিন্তু পিছত কোনো একো কৰিব নোৱাৰিব, কোনো এটা চৰকাৰ কি বিজেপি একে প্ৰধানমন্ত্ৰী আহি কিনে একো কৰিব নোৱাৰিব, এইটো অৱস্থা হৈ যাব, ৰখাবলৈ কোনো নোৱাৰিব। তো সেইবিলাক নোহোৱাৰ আগতে যোনে যি কৰিছে, মানে যাৰ যি ভুল আছিলে, চব সত্যটো আমাক লাগে। অসমৰ ৰাইজক সত্যটো লাগে, না কি প্ৰশ্ন যিটো সুধিছে সেই প্ৰশ্নৰ উত্তৰটো লাগে। তাৰ বাদে এই বাকী খিচিৰি কৰি থাকিব কোনো দৰকাৰ নাই, নহ'লে জয় জুবিন দা হ'ব।